মালিকটো ঘৰত নাই। ক'ত মৰিব গৈছে মালিক? কৈ আছো তই। মই ডুবাই আহি আছো নহয়। ডুবাই? বেচাটো হাতখনেই নাই। ৰাতিপুৱা হেৰি কৰোঁতে চাগে বৰ দিগদাৰ হয়। মই ইলাষ্টিকডালহে পিন্ধি আছো। মোক জানিয়া লাগে। ই টাকা দিব ক'ৰ পৰা? ই দেখোন নিজেই ভিক্ষা মাগে। কুকুৰ পোৱালি মালিকে নিজেই ভিক্ষা মাগি আছে। কুকুৰালি মানালি পানালি। আমাৰ মালিকটোতো বৰ চিপচ আছে। আগে তাৰ পৰা টাকাটো লৈ লওঁ ৰ, নহ'লে পিছত নিদিবই। এই কিয় চৰি মৰিছ? নহয় মোক টাকা কেইটামান লাগিছিল। টকা কেইটামান লাগে? অ আগত কামত লাগ। নহয় মানে সেই টাকা কেইটামান লাগিছিলে মোক। তই কামলৈ যাবিনে? ই কাম নকৰাকে তাক টাকা লাগে। কোনে ফোন কৰিলে আকৌ? হেল্ল' মালিক অঁ মানে সেই দুৰ্গা পূজা পালেহি না। মই গম পাইছো। মাইকী চলি পলি কিটাক সেই মানে কিবা কিবি দিব লাগিব। গম পাইছো জেলেপিও খুৱাব লাগিব। সেইটোহে নহ'ব। টাকা কেইটামান দিয়ক। সেইটো মানে মই নোৱাৰিম মানে। হ'ব। মালিক আছে নাই? হা মালিকটো ঘৰত নাই। ক'ত মৰিব গৈছে মালিক? মালিকৰ ইটো সিটো ঢেৰ কাম আছে নহয়। ক'ত গ'ল মই ভালদৰে গম নাপাম দেই। কি কথা আছিল মোকে কওকচোন দাদা। 5 মাহ হ'ল গাড়ী কিনি কিস্তি দিয়া নাম গুণ নাই। মালিক আহিলে কবি মই আকৌ আহিম ঘৰত থাকিবলৈ। দাদা মালিকৰ ঢেৰ কাম নহয়, পাহৰি গেল চাগে। হ'ব দাদা আপুনি আহিব বুলি মই কম। চাৰক যদি আহি পায় হ'ব। মালিকে চাগে টকা কেইটা দিবলৈ পাহৰি গেল। নহ'লেতো মালিকৰ ইমান টকা আছে, কিয় নিদিব কিস্তি পিস্তি। মই পথাৰৰ পৰাই আহোঁগৈ। অসমৰ জলবায়ু বৰ ঠাণ্ডা আছে, সেইকাৰণেহে কামটো কৰিব পাৰছো। আমাৰ বিহাৰততো আৰু টিকা ফাটাই যায় এনেকুৱা ৰ'দত। মই সেই ইমান ধুনীয়া ল'ৰাটো কলা পৰি গলোগৈ আৰু। আজি বহুত দেৰি হ'ল। কেলা এইটো কেলা ৰখিয়া আছে। ইয়াৰ আগতে মই যাম কেনেকে ৰে? Federica. এইটো আমাৰ মালিকৰ নিচিনা লাগছে। এই কুকুৰে আজি মোক টকা দিয়া কথা। ৰচুন ক'ত মৰিবলৈ গৈছে এই চাইডে। ৰচুন চাওঁ ক'ত মৰবা যায়। এই কুকুৰৰ পোৱালিয়ে দেখা নাপালে, দেখা পোৱা দেখি টাকা টাকাকে মৰিলে হৈছিল। মালিক যেনে লাগছে, হয় না নহয় বা? এই কুকুৰৰ পিতাকে এটা মাইকী দৌৰা দি দৌৰাইছে। এই কুকুৰৰ পোৱালি মালিক কোনফালে গ'লৈ? ই চালা মালিকেই হ'ব লাগিব। ই চালা মোক আজি টাকা দিম বুলি কৈ পলাই ফুৰিছে। ক'ত পলাব? এইফালে হয়তো গৈছে এইটো কুকুৰৰ পোৱালি মালিক। এইটো কুকুৰৰ পোৱালি মালিকেই হয়। ৰচোন ইয়াক ফোন এটা কৰি চাওঁ। ই টাকা দিয়া ভয়ত চালা পলাই ফুৰিছে মোৰ পৰা।
হেল্ল' হেল্ল' অ মালিক অ ক'ত গৈ আছো তই অ মই ডুবাই আহি আছো নহয় ডুবাই কিহত গৈছ অ ফ্লেটত ফ্লেটত গৈছ এই চালা মোবাইলটো উলিয়াই আছে অ ফ্লাইটৰ কি নম্বৰ চিটত বহিছ তই চিট নম্বৰ 5 অ তোৰ পিছৰ চিটতে মই আছো ৰহ বাপৰে ই মোক চিনি পাইছে নেকি ই যদি মালিক নহয় তেন্তে কেলে পলাইছে চালা ৰহ য'তেই নাযা আজি তই পালি টাকা দিয়াৰ ভয়তে পলাইছে না মই আজি তোৰ পিছে পিছে যাম ৰহ ই নহ'লেও আজি যাম মই হে তেৰিকা আজি আহা দেৰি হোৱাৰ কাৰণে কাষ্টমাৰ এটাও নাই ঐ দাদা কিবা এটা দিয়ক বেচাটো হাতখনেই নাই ৰাতিপুৱা হেৰি কৰোঁতে চাগে বৰ দিগদাৰ হয় অ দাদা অ মাতে না ভাতটোৱে নাই বৰ কষ্ট হয় ন লওক এইটোকে লওক আৰু অ ভাইটি আৰু 10 টকা এটা দিলেহে সন্ধিয়া খৰচটো ওলাব হে এইটো মালিক হয়নে নহয় ঐ? মালিকেও ভিক্ষা মাগে ৰচোন চাওঁ অকণ ওচৰলৈ গৈ মানুহে নাহা হ'ল দেখোন মানে চেণ্ডেলযোৰ কোনে পিন্ধি গ'ল এনেকুৱা চুৰ আছেনে ঘৰত হা চেণ্ডেলযোৰে চুৰ কৰি নিবলৈ পায় মোক এই মালিক হা চেণ্ডেলযোৰ মই পিন্ধি গৈছিলো মালিকনীয়ে মোক এই বিস্কুট আনিব পঠিয়ালে বিস্কুট অ তই এইকেইটাহে যে অ মানে সেই ৰাস্তাতে ভোক লাগিলে খাই দিলো আৰু যা এই চেণ্ডেলযোৰ ধুই পেলাই আকৌ দি থৈ যাবিহি হ'ব ঐ মালিক হা এই মোক জাংৰা এটা লাগিছিল জাঙিয়া লাগে অ হেই মই ইলাষ্টিকডালহে পিন্ধি আছো মোক জাঙিয়া লাগে এইকেইদিন বেছি নাযায় বেয়া হৈ আছে এই কুকুৰে দেখোন ইয়াৰ পালেহি ই গম পালে গোটেইখনে জনাব আৰু নাই মই ইয়াৰ পৰা পলোৱাই ভাল আৰু ঐ মালিক ই চালা কুকুৰৰ পোৱালি মালিকে মোক টাকা নিদিয়ে কি গুচি গ'ল অ ই টাকা দিব ক'ৰ পৰা ই দেখোন নিজেই ভিক্ষা মাগে চালা মালিক চালা ভিক্ষাৰী বাৰীতে মাৰিম তাত চাফা কৰি থৈ আহিম তাত গান গাই আছে ইয়াত আপুনি আহিলে আহিলো আৰু দে এই মালিকে পইচা দিলে নে পূজা চাব যাব লাগিছিল নহয় মালিকে ক'ৰ পৰা টাকা দিব কিয় মালিকেটো কুকুৰৰ পোৱালি নিজেই ভিক্ষাৰী হয় সি ক'ৰ পৰা টাকা দিব মানে
আজি মই সেই পথাৰতে কাম কৰি আছিলো তাৰ পৰা দেখিলো পিছে পিছে মালিক আহিছে তাক ৰখিব দিছো কিন্তু নাই ৰখা মুখতে কিবা গামোচা চামোচা মেৰিয়াই লৈ গৈছে হে সঁচাই নেকি চাৰিআলিটোৰ মাজত আমাৰ ডিমু ই চালা কুকুৰ পোৱালি মালিকে নিজেই ভিক্ষা মাগি আছে হে ঐ দেউতা পূজা চাবলৈ পইচা দে ক'ৰ পৰা টাকা দিম তো মালিক ভিক্ষাৰীয়ে ক'ৰ পৰা টাকা দিব মোক হে ৰাতিপুৱা দিয়া 10 টকাটো দেচোন মই বিৰি দুটা খাই আহোঁ দে সৌ চাৰিআলিত থকা ভিক্ষা এটা দি থৈ আহিলো পইচা তই চালা চকত বহি থাকা আখি ভিক্ষাৰীটো কিনি আহিছ তই চালা সি মালিক ভিক্ষাৰীকে ই ভিক্ষাৰীৰ টাকা দিয়া হৈছে কুকুৰ